নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম, যিহেতু আমি গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে যিটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে চিলেবাছ ৱাইজ আমি চলাই আছিলোঁ, আৰু আজি এটা মিনি মক টেষ্ট ল'ম বুলি আমি ভিডিঅ'টো ওলাইছোঁ বা ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টোত প্ৰথম প্ৰশ্নটো আছে ইয়াতে, তলৰ চিত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে আছে, চিত্ৰটো অলপ জুম কৰি চাওঁ। আচ্ছা, এইটো আমি কিবা কৰি আনিছোঁ, ঠিক আছে, পিছৰ পৰা ওলাই আছোঁ। প্ৰথমতে কোৱা আছে কি, চিত্ৰটোত এজন ছাত্ৰই 4টা বিষয়ত পোৱা নম্বৰ দিয়া আছে। টোটেল মাৰ্ক দিয়া আছে ইয়াতে 400। ছাত্ৰজনে গণিত বিষয়ত কিমান নম্বৰ পাইছে? ইয়াতে আমি দেখা পাইছোঁ যে 30% গণিতত পাইছে, অৰ্থাৎ মেথামেটিক্সত পাইছে। তাৰ কাৰণে আমি প্ৰথমতে লিখি ল'ম 30%। পূৰণ দিম আমি ইয়াতে টোটেল নম্বৰ কিমান আছে তাৰ লগত। ইয়াতে আছে 400 লগত পূৰণ দিম। 0 কেঞ্চেল, এইটো 0 লগত এইটো 0 কেঞ্চেল। এতিয়া বাকী থাকিল 3 আৰু 4, 3 4 গুণ 12, আৰু এটা 0 আমি ইয়াতে যিহেতু আছে এইটো আমি তলত আনি দিম 120। অৰ্থাৎ আমাৰ উত্তৰটো হৈ যাব আমাৰ 120। এইটো একেবাৰে চিম্পল কুৱেশ্যন আছিল। নেক্সট আছে ইয়াতে, ছাত্ৰজনে ইংৰাজী, হিন্দী, এইটো আছে হিন্দী, ইয়াত আছে বিজ্ঞান আৰু গণিত বিষয়ৰ ভিতৰত কোনটোত অনুত্তীৰ্ণ হৈছে? যদি উত্তীৰ্ণ হ'বলৈ মুঠ 50 নম্বৰ প্ৰয়োজন। ইয়াতে আমি প্ৰথমতে চাব লাগিব একেবাৰে কম নম্বৰ কোনটো আছে। যদি কম নম্বৰটো এই 50 নম্বৰতকৈ ওপৰত হয়, তেন্তে নিশ্চয় ইয়াতে অপশ্যন ভুল থাকিব। আৰু যদি কম নাম্বাৰটো ইয়াতে মিলি যায়, তেন্তে এনচাৰ সেইটোৱে হ'ব পাৰে। গতিকে আমি প্ৰথমতে চাম 10% অফ 400। 0 দুটা আছে, কাটি দিছোঁ আমি ইয়াতে। 4 1 গুণ 4 আৰু এটা 0 আছে 40। গতিকে আমি ইয়াতে দেখা পাইছোঁ হিন্দী ছাবজেক্টত তেওঁ 40 পাইছে। ঠিক সেইদৰে আমি ইয়াতে চাব পাৰি, যিহেতু তাতকৈ অলপ বেছি আছে 20% আছে আমাৰ ইংলিছত। ইয়াৰ লগত আমি পূৰণ কৰি চাম। প্ৰথমতে 0 কেঞ্চেল, 2 4 গুণ 8 80। অৰ্থাৎ আমাৰ হিন্দী এটাই আছে য'ত তেওঁ ফেইল কৰিছে, আৰু সেইটো হৈছে হিন্দী C নম্বৰ। নেক্সট প্ৰশ্নটো আছে আমাৰ ইয়াতে, তলৰ প্ৰশ্ন কি আছে, প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। এতিয়া বাছি উলিয়াবলৈ গ'লে আমি প্ৰথমতে চাব লাগিব প্ৰশ্ন কি আছে। ইয়াতে কি আছে, যদি সকলো আপেল কমলা হয়। প্ৰথমতে যেতিয়া সকলো থাকিব তেতিয়াহ'লে সেইটো সৰু হৈ যাব। এইটো যদি আমি কমলা ধৰোঁ, ইয়াতে আমি দিছোঁ কমলা, কিছু কমলা, আচ্ছা কমলা কি আছিল, আপেল হয়, সকলো কমলা আপেল হয়। ইয়াতে আমি আপেল দিয়ে দিওঁ, দিওঁ, ইয়াতে দি দিছোঁ আপেল। তাৰপিছত কি কোৱা হৈছে, এইটো কৈছে, এইটো হ'ব আমাৰ কিছু কমলা আঙুৰ হয়। এই কমলাৰ সকলো আপেল কমলা হয়। আচ্ছা, আমাৰ ভুল হৈ গ'ল, এটা বস্তু ভুল হৈছে কি, ইয়াতে আমি আপেলটো ইয়াতে দিব লাগিব। এইটো ইয়াত ধৰিছোঁ, সকলো আপেল যিহেতু কমলা হৈছে, সকলো আপেল কমলা হৈছে, গতিকে আমি আপেলটো ভিতৰত ৰাখিব লাগিব আৰু কমলাটো আমি বাহিৰত ৰাখিব লাগিব। ইয়াতে আমি কমলা ৰাখিছোঁ। তাৰপিছত কি হৈছে, কিছু কমলা আঙুৰ হয়, কিছু কমলা আঙুৰ হৈছে, যাৰ কাৰণে আমি ইয়াতে আঙুৰ লিখি দিছোঁ। গতিকে আমি অপশ্যনটো কেনেকুৱা দেখা পাইছোঁ, এই C নম্বৰটোৰ দৰে। গতিকে এনচাৰটো আমাৰ C নম্বৰে হৈ যাব। যেতিয়া সকলো অৰ্থাৎ অল থাকিব, তেতিয়াহ'লে যিটো প্ৰথমতে উল্লেখ কৰিব সেইটো আমি মাজত থাকিব, তাৰপিছতটো যিটো আছে সেইটো তাৰ বাহিৰত থাকিব। আকৌ যদি ইয়াতে কোৱা হ'ল হয় যে সকলো কমলা ইয়াতে কি কোৱা হ'ব, আঙুৰ হ'ব, তেতিয়াহ'লে আমি ইয়াকো ভিতৰত সোমাই দিলোঁ হয়। নেক্সট প্ৰশ্ন আছে, তলৰ কোনটো প্ৰশ্নই শিক্ষক, ভাল মানুহ আৰু জ্ঞানীৰ মাজত স্পষ্ট সম্পৰ্ক দেখুৱায়? প্ৰথমতে আমি ল'ম শিক্ষক। এজন শিক্ষক তেওঁ জ্ঞানী হ'ব পাৰে, সেই শিক্ষকজন আকৌ ভাল মানুহ হ'ব পাৰে। গতিকে অপশ্যন আমাৰ ইয়াতে আছে এ নম্বৰ। এ নম্বৰটো আমাৰ স্পষ্ট সম্পৰ্ক দেখুৱাইছে। ইয়াৰ পিছৰ প্ৰশ্ন আছে আমাৰ, ইয়াতে কোৱা হৈছে যে যদি বেগ বা BAG মানে 217 হয়, পেন মানে 755 হয়, তেন্তে বুক মানে কি হ'ব? এই ক্ষেত্ৰত আমি প্ৰথমতে চাব লাগিব
যদি আমি দেখা পাওঁ ইয়াতে বিৰ মান হৈছে, কাটি দিওঁ ভাল হ'ব দেখাৰ কাৰণে আপোনাৰ, বিৰ মান হৈছে 2, এৰ মান হৈছে 1 আৰু জিৰ মান হৈছে 7। ঠিক সেইদৰে আমি ইয়াতে চাম, ইয়াতে যদি আমি দেখা পাওঁ পেন, পিৰ মান হৈছে 16, কিন্তু ইয়াতে আমি কি কৰিব লাগিব, যিহেতু 7 হৈছে, 7 কৰিবলৈ হ'লে আমি 1 + 6 আছে, 1 + 6 16, ইয়াতে আমি হ'ব 7। তাৰপিছত আছে আমাৰ ইয়াতে ইৰ মান আমি জানোৱে 5, আমি ডাইৰেক্ট 5 লিখি দিম। তাৰপিছত কি আছে এনৰ মান আছে 14, 14ক যদি আমি 1 + 4 লিখোঁ তেন্তে আমি 5 পাম। গতিকে আমি পাইছোঁ 7 5 5, এনচাৰটো আমাৰ হৈয়ে আছে। ঠিক সেইদৰে আমি ইয়াতে লিখিম বুক, বিৰ মান আছে 2, অ'ৰ মান হ'ব, অ' মানে 15, 15ক আমি লিখিম 1 + 5। আকৌ আছে 1 + 5 লিখিলে আমি ইয়াতে পাম 6, আকৌ অ' যিহেতু আছে আমি আৰু এটা 6 লিখি দিম, ইয়াতে ডাবল 6 হৈ গ'ল। স্ক্ৰীনটো অলপ বেলেগকৈ লওঁ যাতে বুজাত আপোনাৰ সুবিধা হয়। তাৰপিছত আছে কি ইয়াতে কে আছে, কেক যদি আমি লিখোঁ, কেৰ মান হৈছে 11, যাক আমি 1 + 1 বুলি লিখিম, তেতিয়াহ'লে আমি কি পাইছোঁ ইয়াতে 2। প্ৰথমতে আছে 2, তাৰপিছত 6 6 2, আমাৰ 2 6 6 2 আছে বি নম্বৰ অপশ্যনত, অৰ্থাৎ এনচাৰটো হৈ যাব আমাৰ বি নাম্বাৰটো। যদি বুজাত অসুবিধা হৈছে কমেণ্ট কৰিব, আমি নিশ্চয় জনাই দিম। নেক্সট প্ৰশ্ন আছে আমাৰ ইয়াতে ZA আছিল WDVE, ইয়াতে আমি পাম, প্ৰথমতে যে আমি চাওঁ এৰ পিছত বি আহিছে, বিৰ পিছত চি আহিছে, চিৰ পিছত ডি আহিছে, তাৰপিছত ই আহিছে, এইটো অলপ কিবা হ'ল, ই আহি গৈছে ইয়াতে। আৰু আকৌ ইয়াতে আছে জেড আছে, বি আছে বা ৱাই আছে। আমি ইয়াতে বি এটা বস্তু ইয়াতে দুটা, আপোনাৰ ইয়াতে দুটা ট্ৰিক সোমাই আছে। প্ৰথমতে আছে এ টু জেড, আপুনি এটা আনটোৰ অপজিট, বি ৱাই এটা আনটোৰ অপজিট, এক্স চি এটা আনটোৰ অপজিট, ডি ডব্লিউ এটা আনটোৰ অপজিট, আৰু ভি ই এটা আনটোৰ অপজিট। ভিৰ পিছত কি আহিব, ইউ2 আহিব, ঠিক আছে। কিন্তু এটা বস্তু আপুনি যদি লক্ষ্য কৰে ইয়াতে যে ডব্লিউ আছে 23, ভি মান হৈছে 22, অৰ্থাৎ প্ৰথমতে আছে ই লাষ্টত, তাৰপিছত আগত আহিছে। ইয়াতে চাব ৱাই পিছত আছে, ইয়াতে এক্স আগত আহিছে, ইয়াতে ডব্লিউ পিছত আছে, ইয়াতে ভি আগত আহিছে, তেন্তে ইয়াতে ভিৰ পিছত কি আহিব বা আগত কি আহিব, এইটো আহিব ইউ। কিন্তু এইটো লাষ্টত থাকিল, তাৰ আগত আহিব কি, ইৰ পিছত কি আহিব, এফ। এইটো আমি পাম, এফ ইউ আমি পাইছোঁ, মানে প্ৰথম ট্ৰিকত আমি এইটো পাইছোঁ। নেক্সট এটা ট্ৰিক আপুনি ইয়াতে ইউজ কৰিব পাৰে, এটা আছে এৰ পিছত বি আছে, বিৰ পিছত চি আছে, তাৰপিছত ডি আছে, তাৰপিছত ই আছে। ঠিক এইদৰে ইয়াতে আমি পাম এফ পাম, কিয়নো প্ৰথমটো এই মাজত আপুনি যদি চায় এই দুটা একেলগে হয়, গতিকে ইয়াতে আমি এফ পাম। তাৰপিছত আপুনি চাব ইয়াতে ডব্লিউৰ পিছত আছে, ইয়াতে ডব্লিউৰ পিছত আছে ৱাই, তাৰপিছত আছে এক্স, তাৰপিছত ডব্লিউ কৈ আছে বাৰে মই এইটো একচুৱেলি জেড হ'ব। তাৰপিছত আছে ডব্লিউৰ পিছত আছে ইয়াতে ভিৰ পিছত কি আহিব, ইউ আহি যাব, ফাৰ্ষ্ট ইউ। গতিকে দুটা অপশ্যন, দুটা ট্ৰিকেৰে আপুনি এইটো আনচাৰ কৰিব পাৰে। পিছৰ প্ৰশ্নটো আছে যে যদি এটা শ্ৰেণীত 40জন ছাত্ৰ ছাত্ৰীৰ গড় বয়স 12 বছৰ, এজন শিক্ষক আৰু এজন ছাত্ৰী শ্ৰেণীকোঠাত প্ৰৱেশ কৰাত নতুন গড় বয়স কিমান হ'ব যদি শিক্ষক আৰু ছাত্ৰজনৰ বয়স ক্ৰমে 41 বছৰ আৰু 25 বছৰ হয়। তাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে আমি ইয়াতে ল'ব লাগিব যে এই 40 বছৰ আৰু এই 12 বছৰৰ মাজত সম্পৰ্ক কি হ'ব। প্ৰথমতে আমি পূৰণ কৰিব লাগিব 12ক আমি 40ৰে, 40 আমি পূৰণ কৰিলে কি পাম, আমি 0টো বাদ দিম, 0 এতিয়া দি থৈছোঁ, 0ক আমি পূৰণ নকৰোঁ, 4 12 48 হয়, অৰ্থাৎ 480, 480 আমি ইয়াতে পাইছোঁ। তাৰপিছত কি আছে, 41 বছৰ আছে শিক্ষকৰ বয়স, ইয়াতে শিক্ষকৰ বয়স দিছোঁ। তাৰপিছত আছে 25 আছে ছাত্ৰীজনৰ বয়স, তেন্তে আমি ইয়াতে পাম 016 আছে ইয়াতে পাইছোঁ, আৰু 14 12 12 2 14 14 1 5 546 পাইছোঁ। ইয়াতে আমি প্ৰথমতে আমি কি কৰিছিলোঁ, 40ৰে হৰণ দিছিলোঁ, কিন্তু ইয়াতে আমি
42ৰে হৰণ দিব লাগিব বা 42ৰে হৰণ দিব লাগিব, কিয়নো এজন শিক্ষক আৰু এজন ছাত্ৰী ইয়াতে প্ৰৱেশ কৰাত দুজন মানুহ ইয়াতে বৃদ্ধি হৈছে, গতিকে আমি ইয়াৰ হৰণ দিম 42ৰে। আমি যদি ইয়াতে কটাকটি কৰোঁ তেন্তে আমি ইয়াতে 13ৰে আমি অৰ্থাৎ ভাগফল আমি 13 পাম, গতিকে এই নাম্বাৰ আমাৰ শুদ্ধ উত্তৰ হ'ব। আপুনি হৰণ কৰি চাব পাৰে, যদি মিলা নাই আপুনি কমেণ্ট কৰিব পাৰে, কিন্তু মিলিব। পিছৰ প্ৰশ্নটো আছে সৰল কৰা। এই ধৰণৰ প্ৰশ্ন আহে, কিন্তু বহুতে এৰি আহে কাৰণ অলপ ক্ৰিটিকেল দেখা যায়, কিন্তু তেওঁলোকে এনচাৰটো নকৰে কাৰণটো হৈছে আৰম্ভণিৰ জাগাটো বা ক'ৰ পৰা আৰম্ভ কৰিব সেইটোৱে তেওঁলোকে বুজি নাপায়, যাৰ কাৰণে তেওঁলোকে এটা ভিডিঅ' চালেই গম পাই যাব। প্ৰথমতে আমি ইয়াৰ পৰা আমি যাব লাগিব। ইয়াতে যদি আমি কওঁ 16ক আমি স্কুৱেৰ কৰি দিওঁ বা 16ৰ ৰুট হ'ব 13, আৰু এই 13টো ইয়াতে গ'লে আমি পাম 25। 13 আৰু 12 যোগ কৰি, যেহেতু যোগ চিন আছে আমি যোগ কৰি দিম, বিয়োগ চিন থাকিলে আমি বিয়োগ কৰি দিলোঁহেঁতেন, গতিকে আমি 25 পাম। আৰু 25 যদি আমি স্কুৱেৰ ৰুট কৰি দিওঁ, ৰুট কৰি দিলে আমি ইয়াতে পাম 5, আমি 5টো আমি ইয়াতে যোগ কৰি দিম, গতিকে আমাৰ ইয়াতে পাম 36 পাম। 36 হৈছে 6ৰ স্কুৱেৰ, গতিকে 6 ইয়াতে আহি যাব, এইকেইটা কাটি গ'ল। 6 যদি আমি 10ৰ লগত যোগ কৰি দিওঁ আমি পাম 16, অলপ ঠাই ওলাই লওঁ, ইয়াতে আমি পাম ৰুট 16, আৰু ৰুট 16টো হ'ল 4ৰ স্কুৱেৰ। ঠিক আছে, এনচাৰটো আমাৰ হৈ যাব বি নাম্বাৰ। পিছৰ প্ৰশ্নটো আছে আমাৰ ইয়াতে, যদি তলৰ অংকটো এক্স মানে হৰণ বা পূৰণ মানে হৰণ, এতিয়া এক্স নহয়, পূৰণ মানে হৰণ, হৰণ মানে পূৰণ, যোগ মানে বিয়োগ, বিয়োগ মানে যোগ হয়, তেন্তে তলৰ অংকটো সৰল কৰা। এই ক্ষেত্ৰত আমি প্ৰথমতে এইটো ফৰ্মুলা বা এইটো সূত্ৰ আমি মুখস্থ কৰি ৰাখিব লাগিব। বদমাছ বুলি কয়, এইটো আছে ব্ৰেকেট, এইটো হৈছে অফ, এইটো হৈছে ডিভিজন, এইটো হৈছে মাল্টিপ্লিকেশ্যন, এইটো হৈছে এডিশ্যন, আৰু এইটো এছ মানে ছাবষ্ট্ৰেকশ্যন। গতিকে আমি প্ৰথমতে কি কৰিব লাগিব, এইটো আমি কাটি লৈছোঁ, যিহেতু আমি বদমাছটো আমি আপোনাক কৈ দিছোঁ, বদমাছটো ইয়াতে আমি ইউজ কৰিব লাগিব। যাৰ কাৰণে আমি কি কৰিম, প্ৰথমতে 16 আছে, 16টো আমি লৈ দিছোঁ, প্লাছ আছে মাইনাছ দি দিছোঁ, যিহেতু প্লাছৰ মান মাইনাছ ইয়াতে দিয়া আছে, ইয়াতে আমি 16 পাইছোঁ। তাৰপিছত কি আছে 48টো আমি লৈছোঁ, পূৰণ মানে আছে হৰণ, আমি হৰণটো দি দিছোঁ 8। তাৰপিছত হৰণ মানে পূৰণটো আমি ইয়াতে 4 পাইছোঁ, প্লাছ মানে মাইনাছ 20। গতিকে আমি প্ৰথমতে কি কৰিব লাগিব, বদমাছ অনুসৰি হৰণটো কৰিব লাগিব। 8 যদি আমি 48ৰ মাজত দিওঁ, তেতিয়াহ'লে পাম আমি ইয়াতে -6ও কিন্তু আমি 4ৰে পূৰণ কৰিব লাগিব, তেতিয়াহ'লে আমি পাম -24। এইখিনি আমাৰ হৈ গ'ল। তাৰপিছত আছে আমাৰ ইয়াতে মাইনাছ আছে 20 আছে। তাৰপিছত আমি ইয়াতে কি আছে 16 আছে, ঠিক আছে। তেতিয়াহ'লে 20 যিহেতু মাইনাছ আছে, মাইনাছটো মাইনাছে থাকিব, এটা -44 হৈ যাব, আৰু ইয়াতে আছে 16, গতিকে আমি ইয়াতে 16টো লিখি ল'ম। 16টো লিখি ল'লে আমি ইয়াতে পাম 14ৰ পৰা 6 গ'লে ইয়াতে পাম আমি 8, আৰু ইয়াতে আছে 3ৰ পৰা 2 গ'লে 1 গ'লে 2, -28 থাকিব, যিটো আমাৰ অপশ্যন ইয়াতে নাই, আমাৰ অপশ্যন দিয়াত ভুল হ'ব পাৰে, গতিকে শুদ্ধ উত্তৰটো আমাৰ ইয়াতে -28টোৱে হ'ব। নেক্সট প্ৰশ্ন এটা আছে ইয়াতে আমাৰ, যদি কোনো এটা কাম এ 20 দিনত আৰু বি এ 30 দিনত কৰে, তেন্তে এ আৰু বি একেলগে কৰিলে কিমান দিন সময় লাগিব? আপুনি যদি আমাৰ ভিডিঅ'টো চোৱা নাই তেন্তে আপুনি চাব পাৰে, টাইম এণ্ড ৱৰ্কৰ আমি আছামিজ প্ৰিপাৰেশ্যন চেনেলটোত আমি দি দিছোঁ। গতিকে ইয়াতে আমি ল'ম প্ৰথমতে এ আৰু বি। এৰ মান এ কৰে আমাৰ 20 দিনত এটা কাম, আৰু বি এ কৰে 30 দিনত। এই ক্ষেত্ৰত আমি প্ৰথমতে LCM ল'ব লাগিব দুটাৰ। এই দুটাৰ LCM হ'ব আপোনাৰ 60, আৰু 60ৰ মাজত যদি আমি 20ৰে ভাগ দিওঁ কিমান বাৰ যাব? 3 বাৰ, আৰু 30 যাব 2 বাৰ। গতিকে এ আৰু বি, এ কাম কৰে এটা এদিনত 3টা কাম কৰে, বি এ কৰে 2টা কাম।
গতিকে দুজনে মিলি কৰিলে কিমান কাম কৰিব 5টা কাম অৰ্থাৎ এদিনত তেওঁ 5টা কাম কৰিব পাৰে তেন্তে এ আৰু বিয়ে এই 60টা হৈছে মুঠ কাম এই মুঠ কামখিনি কৰিবলৈ তেওঁক কিমান সময় লাগিব 5 যদি আমি 60ক ভাগ দিওঁ 5 এটা 12 গতিকে আনসাৰটো হৈ যাব 12 দিন লাগে বি নাম্বাৰটো হ'ব আমাৰ শুদ্ধ উত্তৰ এইকেইটা আছিল আমাৰ মিনি মক টেষ্টৰ প্ৰথম সিৰিজটো নেক্সট পাৰ্ট আমাৰ আহি আছে আকৌ ইয়াত আমি 20টা কোৱেশ্চন আমি ল'ম য'ত আপুনি কিমানটা কোৱেশ্চন উত্তৰ কৰিব পাৰে তাক আপুনি জনাব বুলি আমি আশা ৰাখিম আৰু এই ভিডিঅ' ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ